So welcome back my YouTube channel Akash Vlog 69 আকৌ একবাৰ এটা নতুন ভিডিও লৈ আগবাঢ়ি আহিলো আমি এতিয়া যাম ক'ত যাম এটো আপোনালোকক পিছত কম আগত মোৰ ভিডিওটো ফুল দেখি থাকব আৰু মই আজি কি লৈ যাই আছো মই আপোনালোকক দেখাম এতিয়া আজি আমি সাইকেল লৈ যাম এই বস্তাত কি লৈছো আপোনালোক গেছ কৰক এই বস্তাত কি আছে মই আজি ক'ত যাই আছো বস্তা লৈ এই বস্তাটোত কি আছে আপোনালোক গেছ কৰক মই আজি যাম আপোনালোকক পিছত কম মই কি কৰি আছো আৰু ভিডিওটো চাই থাকব দে यार गाइस আমি যাই আছো এতিয়া মই এটা কথা মনত কৰক আগত যদি আপোনাৰ ঘৰত মুৰি ভাজছে বা মুৰি ভাজিছিল আপোনাৰ মা তেতিয়া হলে 3টা বা 4টা বজাত মুৰি ভাজছিল কিন্তু বৰ্তমান যুগত হেতু চল গেলকে এতিয়া মিলত মুৰি ভাজে আমি মুৰি ভাজোৱাৰ কাৰণে মিলত যাই আছো আৰু মিলত যাই মই আগত মুৰি ভাজা নাই যেনবা মিলত মই আজি যাই আছো এক্সাইটেড হৈ আছো আজি সাম কেনকে মিলত মুৰি ভাজায় মই যাম আৰু তাতে যাই আপোনালোকক দেখাম আপোনালোকে দেখিছে নাই মই নাজানো যাই দেখা নাই ভিডিওটো ভালকৈ দেখব আপোনালোকে দেখিব মুৰি মিলত কেনেকৈ ভাজে আপোনালোকক মই দেখাম দে আর মোৰ লগত জুৰি থাকো যাই আছো সিলকাগুৰি আমাৰ ঘৰৰ পৰা 1 কিলোমিটাৰ মানে হ'ব মই তাতে যাই আছো তাতে যাই মুৰিৰ মিলটো দেখিম আৰু মই মুৰি ভাজি আনিম কেনকা হয় মুৰি মই নাজানো আপোনালোকক মই কৈ আছো মই মুৰি আগত ভাজা নাই আজি ভাজিম আজি প্ৰথমবাৰ মোৰ মা যাবা কল সেইকাৰণে মই যাই আছো আগৰ দিনত চাওক 4টা বা 3টা বজাত উঠি সকলে মুৰি ভাজিছে কিন্তু মুৰি আগৰ দিনৰ চলটো গেল বৰ্তমান মুৰি ভাজাৰ মেলে ওলাল দে আর মেলত যাই ভিডিওটো কৰি আছো আৰু মোৰ শৰ্টকাট ৰাস্তা আছিল যেনবা এটা শৰ্টকাট দি নাগলো এতিয়া পাকা ৰাস্তাতে যাই আছো আপোনালোকে মুৰি মিলত ভাজিছে নাই মই নাজানো কিন্তু মই ভাজিবা যাই আছো আজি মই নাভাজো মিলালা মানুহে ভাজিব মই দেখিম আৰু তাতে যাই মই মুৰিটো মিচিঙত মই ভাঙা দেখা নাই আজি ভাজা দেখা নাই মই ৰাস্তাৰে যাই আছো মই এতিয়া যাম আৰু ইয়াৰ পৰা আৰু 5 মিনিট মান লাগিব মই যাই আছো মিলত যাম মিলত মুৰিটো মোৰ ভাজিব সাথে আৰু বেয়া হয় A few inches later. Finally guys, more milot ayos. গাইছ আমার মুড়ি ভাজা শেষ হল এতিয়া আমার 2 বস্তা 1.5 বস্তা মুড়ি হল মোর দুটা মোর হল দুটা মোর মুড়ি ভাজা শেষ হল বর্তমান আর বেলেগর ভাজি আছে মুড়ি আপনারা দেখি আছে চক এনেকে মুড়ি ভাজে আর এফালে
মটৰ আছে এটা মটৰেৰে যে ঘূৰে তাৰপিছত ঘূৰে মুৰি হয় দে আৰু